চাওক, যেতিয়া আমি ভূত প্ৰেতৰ কাহিনী শুনো, টিভিত ভয় লগা চিৰিয়েল বা চিনেমা চাওঁ, ৰাস্তাত ৰাতি অকলে খোজকাঢ়ি যোৱাৰ অৱস্থাত আমাৰ মনত ভয়ৰ অনুভৱ হয়, তেতিয়া কিছুমান মানুহে হনুমানজীৰ নামৰ জপ কৰে আৰু কিছুমানে হনুমান চালিচা পঢ়ে। কিন্তু যিসকলে হনুমান চালিচা ভালকৈ নাজানে, তেওঁলোকে হনুমান চালিচাৰ এই 24 নম্বৰ পংক্তিটো পঢ়ে। আজি হয় হনুমান চালিচা এক্সপ্লেনেশ্যন চিৰিজৰ 13 নম্বৰ দিন। আজি আমি হনুমান চালিচাৰ 23 আৰু 24 নম্বৰ পংক্তি আপুনি আৰু মই মিলি পঢ়িম আৰু তাৰ অৰ্থ বুজিম। 23 নম্বৰ পংক্তিটো হৈছে আপোন তেজ সম্হাৰো আপে তিন লোক হাকতে কাপে, যাৰ অৰ্থ হৈছে হে হনুমানজী, আপোনাৰ অবিহনে আপোনাৰ গতিবেগ কোনেও চম্ভালিব নোৱাৰে আৰু আপুনি গৰজি উঠিলে 3 লোক কঁপি উঠে। 24 নম্বৰ পংক্তিটো হৈছে ভূত পিশাচ নিকট नहीं आवे মহাবীৰ জব নাম শুনাবে, যাৰ অৰ্থ হৈছে হে মহাবীৰ বজৰংবলী, য'ত আপোনাৰ নামৰ স্মৰণ কৰা হয় তাত ভূত পিশাচৰ নিচিনা নিগেটিভ এনাৰ্জি, নাকাৰাত্মক শক্তি নাহে আৰু আপোনাৰ নাম নিগেটিভ এনাৰ্জি থকাৰ সময়ত লোৱা হয়, তেতিয়া নিগেটিভ এনাৰ্জি দূৰলৈ পলাই যায়।